কবিতাৰ শিৰোনাম হেৰুৱা সপোন, কথা আৰু আবৃত্তি মূৰ্ছনা কলিতা। এতিয়াতো দুভাগ ৰাতি, তুমি চাগৈ আলফুলে সপোনৰ কোলাত শুই আছা, যি সপোনত মোৰ কোনো অস্তিত্ব নাই। কিন্তু মই যে শুব পৰা নাই। তুমি এৰি যোৱা দিনাৰে পৰা টোপনিৰ লগত মোৰ কোনো সম্পৰ্কই নাই। উশাহটো ক'ৰবাতহে ওলমি ৰৈছে। আজিকালি মৰম, ভালপোৱা, বিশ্বাস এই শব্দবোৰ ভাল নলগা হৈছে। লগৰবোৰে যেতিয়াই প্ৰেমৰ কথা কয়, মোৰ প্ৰশ্ন হয়, প্ৰেমনো কি? শান্তিৰে সমৃদ্ধ হৃদয়ৰ এক জীপাল অনুভৱ, নে জাক-জমকতাৰ প্ৰতিযোগিতা? এৰা, প্ৰতিযোগিতা নহ'লেনো কলিজা দুফাল কৰি তুমি আঁতৰি যোৱানে? তুমি চিগাৰেট বেয়া পাইছিলা নহয়, এয়া চোৱা, মোৰ হাতত এটা জ্বলন্ত চিগাৰেট। অহ, চৰি, তুমিনো কেনেকৈ দেখিবা? তুমিতো এতিয়া সপোনৰ কোলাত। মই জানা, আজিকালি ফাগুন বেয়া পাওঁ। ফাগুনত যে মদাৰ ফুলে, মদাৰৰ ৰঙা ৰঙে বুকুত বৰ বেয়াকৈ বিন্ধে। তুমি নুবুজিবা। তুমিতো আনৰ দুবাহুত অমৃত বিচাৰি পালা। কি যে কৰা নাছিলো মই তোমাক সুখী কৰিবলৈ, কিন্তু তুমি ভাঙি পেলালা মোৰ হৃদয়ৰ সাকোখন। এতিয়া মাথো শূন্যতা আৰু শব্দহীনতাৰ মাজতেই জীয়াই আছো, আৰু জীয়াই থাকিম শেষলৈ।